ৰাতিপুৱা হ'লে উঠ 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 কুকুৰা ডাক দিলে উঠ উঠ চেপেটা ফুচু উঠ উঠ যা চেপেটা মুখা ধুই পেলাই কিতাপ পঢ়গে যা ঐ ল'ৰাটো উঠ উঠ ফুচু ৰ'বাচোন তুলিবা অকণমান শুই লওঁ মা উঠ উঠ ইমান দেৰিলৈকে ডেকালা শুই নাথাকে উঠ উঠ দে ল'ৰা নহ'লে মই পানী ঢালি দিম এতিয়া উফ ৰাম শান্তি নাই আৰু দেই এই মতা কুকুৰাটোক কেলে জানো ৰাতিপুৱা 4টা বজাতে ডাক দিয়ে এইটোৱে ডাক দিয়াৰ লগে লগে গোটেই ঘৰৰ মানুহখন উঠিব লগতে মোকো তুলিব একদম শুবলৈ শান্তি নাই আজি এই মতা কুকুৰাটোক কিবা এটা নহয় কিবা এটা হেষ্ট নেষ্ট কৰিব লাগিব ৰ Johnny, yes, Papa. Eating sugar, no, Papa. আজি প্ৰশ্নোত্তৰ মুখস্থ কৰিম বৰগীত লেচনটো বৰগীত কাক কয় শংকৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা ভক্তিমূলক গীতক বৰগীত বোলে বৰগীত কিহৰ সৈতে জড়িত বৰগীত ৰাগ ৰাগিনী আৰু সংগীতৰ সৈতে জড়িত ৰাম ইমান চিঞৰি চিঞৰি পঢ়িছে সৌ বা চেপেটাহেঁতি কাও বা শুবলৈ শান্তি নাই মানে ইমান চিঞৰিছে কাণ তাল মাৰি গৈছেগে শুবলৈ শান্তি নাই দেই ঐ ল'ৰা উঠিলি নাই স্কুল যাব হ'লে ওলা ওলা স্কুল যাবলৈ হ'লেই ঐ ফুচু আকৌ স্কুললৈ যাওঁ ৰ গৈছো সোনকালে ভলো আৰু পিকু আগবাঢ়িলে সোনকালে বল আজি স্কুল নাযাওঁ বুলি ভাবিছিলো সেই ঘৰত আৰু আজি স্কুল বন্ধ দিছে বুলি কৈ দিম আৰু বুলি ভাবিছিলো তই আকৌ চিঞৰিবলৈ আহিলি আমাৰ ঘৰত একো নহয় বল স্কুললৈ গৈ ভালহে লাগে পাই ঐ অংক ছাৰ আহিছে গুড মৰ্ণিং কি হ'ল আগৰ বেঞ্চখন খালী হৈ আছে যে ঐ পিকু আমাক আগফালে মাতিব নিব বৰ শেষত বহিলোহি যে নেজানো দেই আগফালে নামাতিলে হয় আৰু পাই আজি তাতে স্কেল পাত লৈ আহিছে অংক কৰিবলৈ দিব যেন পাইছো বৰ্ডত মই যে অংক চংক কৰিবলৈ দিলে হ'লে নোৱাৰো দেই বৰ্ডত বেঞ্চৰ তলত লুকাই থাকো নিব দুইটা বেঞ্চৰ তলত লুকাই থাকি মাগে ৰেষ্টাপ দি লওঁ নহ'লে আকৌ এবচেণ্ট দি দিলে মানে আকৌ নম্বৰ কাটিব এই পিছফালে বহি সেইকেইটা কি কথা পাতি আছ ভলো পিকু তহঁতি আগলৈ লাষ্ট বেঞ্চত বহি কথা পাতি থাকো সদায় আগলৈ ঐ কি কৰিবি আগলৈ মাতিছেচোন মোৰ বৰ ভয় লাগে আগত বহিবলৈও মোৰো ভয় লাগে ফুচুহেঁতি ইমান দেখিলে আহি পোৱা নিনা বাৰু সিহঁতকে বহুৱাই দিব পাৰিলোহেঁতেন আগফালে নাহে চাগে ইহঁতিকেইটা আজি কি হ'ল আগলৈ আকৌ চাহ মামা পাওনে কি হ'ল তহঁতৰ আজি ইমান দেৰি হ'ল যে চাহ আজি মায়ে ভাত বনাওঁতে দেৰি হ'ল সেইকাৰণে মোৰ দেৰি হ'ল আৰু তোৰ কি কাৰণে দেৰি হ'ল চাহ মই ভৰিটোতে দুখ পালো লেঙুৱাই আহি থাকোঁতে দেৰি হ'ল চাহ তহঁতৰ এটা বাহানা মুখৰ আগত থাকেহি বহ তহঁতি আগৰ বেঞ্চত বহ আজি তহঁতক বৰ্ডলৈ মাতি আনি এটাকে অংক কৰিবলৈ দিম মইলো নহা হ'লে ভাল আছিলে স্কুল বাছিলো আগত বহিলে নাপালো এতিয়া যে অংক কৰিবলৈ মাতিব বৰ্ডলৈ গম পাইছ নাই বেঞ্চৰ তলতে লুকাই থাকোঁ যা আমাক চাই দেখিলে কি বেঞ্চৰ তলত লুকাবি আৰু এতিয়া সেইটোও হৈ পিছে দেখিলি ফুচু দেৰিকে আহিছিলো নহয় এতিয়া ফাৰ্ষ্ট বেঞ্চত বহিবলৈ পালো দেখিলি চব তোৰ কাৰণে হৈছে তোৰ কাৰণে দেৰি হ'ল আজি ফুচু তই বৰ্ডলৈ সেয়া চাই মাতিলে নহয় সদায় মোকে কেলে মাতে বাৰু সদায় মোকে মাতে মানে চাই বৰ্ডলৈ এইটো কৰচোন চাওঁ কেনেকে কি ক চাই ইমান ডাঙৰ অংক দিছে কেনেকে কওঁ বাৰু এইটো চাই মই এইটো কেনেকে কয় পাহৰি থাকিলো কি হৈছে ফুচু দিনক দিনে যে তই পঢ়াত বেয়া হৈ গৈ আছ কি হৈছে হে চাই মানে মই এইটো অংক পাহৰি থাকিলো কি অংক মনত আছে তোক ছাৰ একো এটা নোৱাৰ হাত পাত আঁঠু কাহি কাণত ধৰ ইয়াত আৰু বাকী তহঁতি কালি মই হোমৱৰ্ক দিছিলো কৰিলি নাই পুতু বহি আন হোমৱৰ্ক চাওঁ কালি মই হোমৱৰ্ক কৰিবলৈ নোৱাৰিলো কি কাৰণে হোমৱৰ্ক কৰিবলৈ নোৱাৰিলি তই ঘৰত কাৰেণ্ট নাছিলে কালি কি হোমৱৰ্ক কৰিবলৈ দিছিলে নাজানো দে মই একো পাহৰি থাকিলো মই এতিয়া কাণত ধৰিব লাগিব ফুচুৰ লগত হলেও পিকু তহঁতি কৰিলি হোমৱৰ্ক কালি মা ভাগৰ গাটো বেয়া হ'ল মই সেইকাৰণে ভাত বনাবলগীয়া হ'ল মই সেইকাৰণে কালি হোমৱৰ্ক কৰিবলৈ নোৱাৰিলো আজি ৰাতিপুৱা কি কৰিলি পুতু হলেও তহঁতি তই ইয়ালা সদায় তহঁতৰ বাহানা নচলিব এনেকে কি হ'ল তই কি কাৰণে হোমৱৰ্ক কৰিব নোৱাৰিলি ঘৰত কাৰেণ্ট নাছিলে আজি ৰাতিপুৱা কি কৰিলি আজি ৰাতিপুৱা ভৰিত দুখ পালো সেইকাৰণে স্কুললৈ দেৰি হ'ল আজি চাওঁ ভৰি কোনডোখৰত দুখ পালি ভৰিত মানে মুচুকা খালো ভৰিটো মুচুকা খালো কাণত ধৰ চিধা কাণত ধৰ আৰু তোৰ কি হ'ল কালি ৰাতি মা ভাগৰ গাটো বেয়া হৈছিলে সেইকাৰণে মই ভাত বনালো আৰু আজি ৰাতিপুৱা ময়ে ভাত বনালো সেইকাৰণে হোমৱৰ্ক কৰিব নোৱাৰিলো তই সঁচাকে কৈছ নে মই সঁচাকে কৈছো একদম সঁচাকে কৈছো যা বগে যা তই বাচি গলো পিকু তই কৰিলি নাই মই হোমৱৰ্ক কৰিলো তই মোক হোমৱৰ্ক নাই কৰা বুলি ক'লি যে মিছা কথা ক'লি মোক মনে মনে তই হোমৱৰ্ক কৰি আনিছ ন বহি এতিয়া চাবানে মই এতিয়া নাচাওঁ কাইলৈ চাম এতিয়া পানী খোৱা চিটি দিব হ'ল নহয় কাইলৈ চাম হ'ব দে হ'ব তহঁতি যা মই ৰিগেশ্যনৰ পিছত হেৰি কি বুলি কয় তহঁতৰ নেওতা মুখস্থ ল'ম যদি নোৱাৰ ৰ'দত শুকুৱাই থ'ম যদি মনত নাই এতিয়া পানী খোৱা চুটিত ভাত চাত খাই পেলাই নেওতা মুখস্থ কৰিবি শুনিলি নে কি কৰিবি এতিয়া মই ছুটিলৈ যামগে এতিয়া মই নোৱাৰো নেওতা চেওতা মুখস্থ দিবলৈ ময়ো যাওঁগে বল দুইটা দৰখাস্ত দি পেলাই যাওঁগে বল ঐ পিকু তই কি অংক কৰিলি চাওঁ তই অকলে অংক বহি হোমৱৰ্ক কৰি পেলাই থৈ দিছ ন আমাক কোৱা নাই ই বেলেগ বস্তু আছে জানো নাই ফুচু
মই লগত বহি থকাটোকে কোৱা নাই কৈলো বুলি আৰে তহঁতি বুজি পোৱা নাই কেলে এতিয়া পানী খোৱা ছুটি দিব হ'ল ন ৰিকেশ্যন দিব হ'ল চাই এতিয়া ক'ত বহি যাব তই ঠিকে কৈছ বা ঐ চাই যে আকৌ জিৰণি পিছত নেওতা মুখস্থ ল'ব আমি দুটা নাথাকো আকৌ পুতু মই নাথাকো তহঁতি থাক যদি থাকিবি আমি যাওঁহে আৰু দেই ঐ ফুচু ব'ল হেঁতি দুটা গ'লগে চা কি কওঁ আমি দুটা যদি গৈ দিওঁ ধৰাহে পৰিম গোটেই চাৰিটা গ'লে থাকি দিওঁ আৰু মাহ খালো খাম আৰু ব'ল ভাতটো খাই লওঁ দে তাৰপিছতে যি হ'ব দেখা যাব ঐ ক'লে যাম এতিয়া আমি স্কুলৰ পৰা আহিলোহে হয় বৰশীটো পাওঁগে ব'ল মাছ ধৰোঁগে ব'ল বেগকেইটা কি ক এই গছজোপাৰ ওপৰতে থৈ যাম ব'ল ইয়াতে থৈ যাম ব'ল ঐ পুতু দে তোৰ বেগটো দে দলি মাৰি দে ওপৰলে ব'ল এতিয়া মাছ ধৰোঁগে ঐ বেগকেইটা কোনোবাই দেখিব নি বাৰু ফুচু নেদেখে কোনো নেদেখে ব'ল ফুচু আমি যে দৰ্খাস্ত নিদিয়াকে গুচি আহিলো কেনেবাকে যদি গম পায় নহয় আমাৰ দুইটাকে ঠিকছে পিটন দিব আকৌ কাইলে গম নাপায় আকৌ যদি দৰ্খাস্ত দিবলৈ যাওঁ চাই আকৌ ক'ব নহয় দুইটা একেলগতে ছুটি লৈছে যে দুইটা একেলগতে পেট বিষাইছে নি সেই বুলি ক'ব নহয় আকৌ সেইটো হয় পিছে চিন্তা নকৰিবি চাই গম নাপায় ইমান দে ফুচু মাছ যে এজনীও পোৱা নাই মাছ নাই হ'বলা ইয়াত বুজিছ কি কওঁ নহ'লে এতিয়াতো সোনকালে ঘৰলৈ গ'লে ঘৰটো গালি পাৰিব ইমান সোনকালে গুচি আহিবি যে স্কুলৰ পৰা বুলি ক'ব কি কৰিম নহ'লে এতিয়া হাবিফালে যাওঁ নহ'লে ব'ল ব'ল হাবিলৈকে যাওঁ বৰশীকেইডাল ইয়াতে লুকাই থৈ যাম বুজিছ ফুচু তেতিয়া আকৌ কাইলৈ সেই ইয়াত মাছ ধৰিবলৈ যাম পুতু মই কিন্তু কাইলৈ মই স্কুল যাবলৈ নাই দেই চাই এইকেইদিন সদায় বৰ্ডলৈ মাতি অংক কৰিবলৈ দি আছে মই নাযাওঁ এতিয়া স্কুললৈ কাইলৈ স্কুল যোৱা টাইমত ঘৰৰ পৰা ওলাই আহিম তাৰপিছত ইয়াতে বৰশীত মাছ ধৰি থাকিম আকৌ স্কুল ছুটি দিয়া সময়ত আকৌ ঘৰলৈ গুচি যাম তেতিয়া ঘৰতো গম নাপায় তেতিয়াহ'লে মই আহিম আকৌ তোৰ লগত ময়ো কাইলৈ স্কুল নাযাওঁ ব'ল এতিয়া হাবিফালে যাওঁ ব'ল ক'ত পাওঁ চাওঁগে ব'ল ফুচু ধৈৰ্য্যদা মুখত শুনিছো ইয়াৰ হাবিখনৰ ভিতৰত বোলে ডাঙৰ গছ এজোপা আছে সেই গছজোপা ওপৰৰ পৰা হেনো আমাৰ গোটেই গাঁওখন দেখা পায় সঁচাকে নেকি পুতু তেতিয়াহ'লে আজি গছৰ ওপৰত উঠি গোটেই গাঁওখন চাম ইজোপা গছ দেখিলে নে ওখ যে পুতু ইয়াত যে ইমান ঠাণ্ডা লাগিছে আৰু আন্ধাৰো হৈ আছে ইমান ৰ'দ চ'দ নপৰে নি বাৰু ইয়াত নাজানো দেই ব'ল সেইডোখৰলৈ যাওঁ পুতু কিবা মাত শুনিলি নে কিবাহে হাঁহি থকা শুনিলি নে কোনোবা আছে চাগে হাবি মাজত বুজিছ মাত লগাই চাওঁনে পুতু নেমাতিবি ফুচু নেমাতিবি এদিন গাঁওবুঢ়া ককাই কৈছিলে সন্ধিয়া সময়ত বোলে ইয়াত কিবা কিবি ওলাই তেতিয়াহ'লে তই মোক কেলে আনিছিলি সন্ধিয়া সময়ত ইয়ালৈ মই বিশ্বাস কৰা নাছিলো আকৌ মিছা কথা কৈছে বুলি ভাবিছিলো আমি নাহিবৰ কাৰণে গাঁওবুঢ়া ককাই আমাক মিছা কথা কৈছিলে বুলি ভাবিছিলো আকৌ ফুচু এই ঠাইডোখৰ ভাল নহয় ইয়াৰ পৰা যাওঁগে ব'ল পলা ফুচু কোনোবাই মোৰ ভৰিটোতে ধৰিলে কোনোবাই তোক কোনোবাই ধৰি থৈছে কাৰোবাৰ হাত ভৰি এৰ বুলি কৈছো নহয় ভৰি এৰ নহ'লে মুতি দিম এতিয়া ফুচু কিবা এটা কৰ নহ'লে মোক মাটি তললৈ টানি লৈ যাব এতিয়া ঘৰত কিন্তু একদম নকবি দেই আমি হাবিলৈ গৈছিলো বুলি আমাক ভূতে ধৰিছে বুলি একদম নকবি দেই নহ'লে ঘৰত ঠিকছে পিটন পৰিব হাবিলৈ গৈছো বুলি গম পালে ঘৰত ঠিকছে ফলা খৰিয়ে পিটন দিব নকওঁ তইও নকবি হ'ব দে বাই ঘৰ পালোহি বাই আহিলি স্কুল ছুটি হয় 2টাত এতিয়া 3:30 বাজিলে ইমান সময় ক'ত আছিল মই স্কুলৰ পৰা আহিছিলো তাৰপিছতে ইমান টোপনি লাগিলে গছ এজোপা তলত বহিছিলোহে টোপনিয়ে গুচি গ'লোগে কেতিয়ানো ইমান দেৰ হ'ল গমেই নাপালো কথা ক'বলৈ আহিছ মিছা কথা ক'বলৈ আহিছ গাত এইবোৰ বোকা চোকা খোপা লাগি আহিছে হেৰি কি বুলি কয় পঠাই আহিছিলো আকৌ পঠাই সেইটো কাৰণে বোকা লাগিলে আকৌ হ'ব দিয়া মই মুখ হাত ধুই পেলাই হেৰি কি বুলি কয় আজৰি হওঁগে তুমি ভাত দিয়া স্কুল ছুটি দিয়াৰ পিছত ক'ত কি কৰি থৈ আহিহে জানে আৰু গোটেই বোকাই লুটি পুটি হৈ আহিব গোটেইটো ফুচু গাটোচোন বৰ গৰম গোটেই গাটো গৰম দেখোন বৰ ডাঙৰ জ্বৰ উঠিছেচোন ঘপককৈ জ্বৰ উঠিলে যে শুনকচোন কি হ'ল মিনতি ফুচু গাটোচোন গৰম জ্বৰ উঠিছে বোলা ইয়াৰ চাওঁচোন সঁচাকে গৰম দেখোন ফুচু ফুচু গাটো বেছি বেয়া লাগিছে মই হাবিলেহে যাব লাগিব মা মোক হাবিলে মাতিছে ইয়াৰ জ্বৰে মূৰত ধৰিছে দেখোন ফুচু দিনত ক'ৰবাত হাবিলে চাবিলে গৈছিলি নি আজি মই
হাবিলে যাব লাগে হয় মই হাবিলে যাব লাগে হেই কি কথাবোৰ সুধি আছে বাৰু যাওকচোন সোনকালে ডক্টৰ এজনক মাতকগে এই ৰাতিখন আমাৰ গাঁৱত ক'ত ডক্টৰ পাবা হয় বেজ এজনকে মাতকগে যাওকচোন হেই কি হৈছে বাৰু ইয়াত হঠাৎ জ্বৰটো উঠিলে একদম ভম্বকি গৈছেগে দেখিছে নাই একদম জ্বৰ মূৰৰ পৰা পালেহি কিবা এটা কওক সোনকালে বুজিছে মাকনি বেজকে মাতে নেকি বুজিছে তই এইবোৰ বেজে বেমাৰ ভাল কৰিব পাৰি নি ৰ'বা মোৰ চিনাকি ডাক্তৰ এজন আছে তেওঁকে মাতি দিছোঁ ৰ'বা মাতকচোন মাতক সোনকালে মাতক ফুচু কাপখন দি দে ঠাণ্ডা লাগিছে নি মোৰ হাবিলে যাব লাগে মা হাবিলে যাব লাগে কৃষ্ণ কৃষ্ণ কি হৈছে বাৰু ল'ৰাটো ভাগৰ হেল্ল' বন্ধুসকল আজি ভিডিঅ'টো চাই কেনেকুৱা পালে বাৰু কমেণ্ট এটা কৰি জনাবচোন দেই যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ইয়াৰ পিছৰ খণ্ডটো যদি চাব বিচাৰে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আজিলৈ আহিছোঁ বাই বাই ফুচু এতিয়া কি হৈছে কি নাই ডাক্তৰ আহিলেহে গম পোৱা যাব পিছৰ খণ্ডটো অতি সোনকালে আহি আছে চাবলৈ নাপাহৰিব দেই